নমস্কাৰ বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ বৰ্তমান তামোলপুৰ ডিষ্ট্ৰিক্টৰ বগামাটি পিকনিক প্লেছত। ইয়াতে বহু মানুহৰ সমাগম হয় বনভোজ খোৱাৰ বাবে। বৰ্তমান বনভোজৰ সময়, গতিকে আপোনালোককো বনভোজস্থলীৰ কিছু দৃশ্যাংশ মই দেখুৱাব বিচাৰিছোঁ। তাৰ আগতে মই কৈ ল'ব বিচাৰিছোঁ যে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, ইমান ধুনীয়া এটা মনোমোহা নিৰিবিলি পৰিৱেশ, য'ত আহিলে মই গেৰেণ্টি দি ক'ব পাৰোঁ আপোনাৰ মনটো বহু পৰিমাণে ভাল লাগিব, বহুত ভাল লাগিব। যান্ত্ৰিকতা ভৰা জীৱনটোৰ পৰা কিছু সময় এদিনৰ বাবে আপুনি লগ বন্ধুৰ লগত আহি ইয়াতে যদি কটাওক, জীৱনৰ পৰা বহু সমস্যাই দূৰ হোৱা যেন অনুভৱ হ'ব। গতিকে আপোনালোকক মই ইয়াৰে কিছু ভিউজ, কেনেকুৱা পৰিৱেশ বেক কেমেৰাৰ সময়ত দেখুৱাম, আপোনালোকে চাই যাব। মই বেক কেমেৰা কৰি দিছোঁ, ৰ'ব। পিছফালৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে নদীৰ পাৰৰ, য'ত মানুহবিলাকে আহে কিছু সময় ইয়াতে কটায়। মূলতঃ এইখিনি ঠাইত ভাত নবনায়, ভাত সেইফালে বনায়। আপোনালোকক দেখিছোঁ, চাওকচোন কি সুন্দৰ এক পৰিৱেশ, কি ধুনীয়া এটা মনোমোহা দৃশ্য। আপোনালোকে চাই খুবেই ভাল পাব, আহিব পাৰে। গতিকে গড়েশ্বৰৰ সেইফালেদি আহিব পাৰে, বা আপুনি যদি বঙাইগাঁও, বৰপেটা, নলবাৰী সেইফালৰ পৰা আহে তেতিয়াহ'লে ৰঙিয়া হৈও আহিব পাৰে। খুব সুন্দৰ ঠাই। বৰ্তমান এইখিনি তামোলপুৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত, খুব সম্ভৱতঃ তামোলপুৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত হ'ব। গতিকে এইখিনি হৈছে নৈখনৰ দৃশ্যাংশ। ইয়াতে বহু মানুহ আহিছে, ব'টিং কৰি আছে, নাৱত উঠিব পাৰে আৰু আনকি গাও ধুব পাৰে। মই নিজেও ইয়াতে গা ধুলোঁ। প্ৰথমখিনিত আপোনালোকে দেখাই পাইছে মোৰ চুলিখিনি থিয় হৈ আছিল। গতিকে ময়ো ইয়াতে গা পা ধুলোঁ সুন্দৰভাৱে। কাপোৰ কানি লৈ আহিলে ধুব পাৰে। পানী কিছু বহুত ঠাণ্ডা পানী, ধুনীয়া পানী, চাফা একদম ঠাণ্ডা পানী। লগতে কিছু ধাৰ আছে পানীৰ, অলপ কাষে ধুলে ভাল। গতিকে অলপ অতি ভাহি যাব খোজে, তথাপিও চিন্তা নাই, বৰ বেছি দ নাই, পানী বেছি দ নহয়। তো এইখিনি দেখুৱালোঁ। তাৰপিছত আপোনাক মানুহবিলাকে য'ত যেনেকৈ খানা খায়, মানে খাই আছে, বনভোজ খাই আছে, সেইবিলাক ঠাই কিছু পৰিমাণে দেখুৱাম। ইয়াৰ পৰাও কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। ওপৰৰ পৰা উঠি কিনে চাওক, নৈখন ইমান ধুনীয়া, নিট এণ্ড ক্লিন পানী, ইমান সুন্দৰ চাফা পানী। মানে বহুত দূৰৰ পৰা শিল দেখা পায়, ইমান চাফা পানী। এই ওপৰলৈ উঠি যাব পাৰি, এই আগফালেৰে আপোনালোকক মই দেখুৱাম। তাত এটি বুদ্ধ মন্দিৰ আছে, বুদ্ধ মন্দিৰটোলৈ চাব যাব পাৰি। যিসকলে আগতে আহি পাইছে তেওঁলোকে জানেই, যিসকলে নতুনকৈ আহিব বিচাৰে তেওঁলোকে এনেকৈ অজস্ৰ বনভোজস্থলীত মানুহ, মানে বনভোজ খোৱা মানুহ অজস্ৰ ছাত্ৰ ছাত্ৰীকে ধৰি আদি কৰি বিভিন্ন খুব সুন্দৰ পৰিৱেশ। ছাত্ৰ ছাত্ৰীক লৈও ইয়াতে আহিব পাৰে, অসুবিধা নাই। এক ভাল বাতাবৰণৰ পৰিৱেশ। ইয়াতে ভালেই পৰিস্থিতি দেখা পাইছোঁ, কোনো ধৰণৰ মানে ভয় বেছি নাই আৰু অসুবিধাজনক নহয়। ৰাস্তা ঘাটো ভাল, খুবেই ভাল। গতিকে খুব সুন্দৰ পৰিৱেশ। এই এনেকৈ ওপৰলৈ এই বুদ্ধ মন্দিৰলৈ উঠি যায়, আপোনালোকে দেখা পাইছে। মই এতিয়া উঠি নাযাওঁ বাৰু, এবাৰ গ'লোৱে, পিছত আকৌ গ'লে আপোনালোকক দেখুৱাম। এনেকৈ ওপৰলৈ কিছু ওপৰলৈ উঠি যাব পাৰে, আৰু ওপৰলৈ উঠি গ'লে বুদ্ধ মন্দিৰটো দেখাবলৈ পোৱা যায়। এতিয়া আপোনালোকক বনভোজস্থলীৰ বনভোজ খাবলৈ অহা বিভিন্ন দলৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি স্কুলৰ পৰা বা বিভিন্ন স্থানৰ পৰা অহা তেওঁলোকক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ অলপমান। আজি ৰবিবাৰ, আজি ছানডে কাৰণে বহুত মানুহৰ সমাগম, বহুত মানুহ আহিছে। কিন্তু এটা কথা ঠিক, ইয়াতে যদি আহে অলপ সোনকাল আহিব লাগে, মানে নহ'লে খোৱা ভাল ঠাই বিচাৰি নাপায়। ঠাই আছে, তথাপিও অলপ ভাল ঠাই পাবলৈ হ'লে কি হয়, অলপ সোনকাল আহিব লাগে। গতিকে এই দেখা পাইছে কিমান বাছ, এইফালে এই চাইডেদি এইখিনি আৰু সেইটো চাইডে 3-4 চাইডত বহু স্থানত মানে এনেকৈ আছে। গতিকে বিশেষ একো অসুবিধা নাই, কিন্তু অলপ আহিলে, সোনকাল আহিলে ভাল স্থান পোৱা যায়, মানে খানা খোৱাৰ বাবে, বনভোজ খোৱাৰ বাবে অলপ নিজে বাছি কিনে ভাল ঠাই ল'ব পাৰে। এনেকৈ অজস্ৰ ঠাই আছে। গতিকে আপোনালোকক এইখিনি দৃশ্যাংশ দেখুৱালোঁ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।